হাই ফ্ৰেণ্ড, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰ্ট অফ আছাম। তো ফ্ৰেণ্ড, আজি আমি কথা পাতিম 3D আৰ্টৰ বিষয়ে। আচলতে 3D আৰ্ট কি হয়, কেনেকৈ কৰে 3D আৰ্ট। তো 3D আৰ্ট কৰিবলৈ পোহৰ আৰু ছাঁৰ প্ৰয়োজন। আচলতে যিখন ছবিত পোহৰ আৰু ছাঁ দিয়া হয় সেইখন ছবি 3D লৈ ৰূপান্তৰিত হয়। যদি আমি সেই ছবিখন এটা ফালৰ পৰা চাওঁ তেতিয়াহ'লে সেই ছবিখন 3D যেন লাগে, যদি পোহৰ আৰু ছাঁ দিয়া হয়। আৰু পোহৰ আৰু ছাঁৰ প্ৰথম ছবি লিঅ'নাৰ্ডো দা ভিঞ্চি কৰিছিল। আচলতে তেওঁৱে প্ৰথম পোহৰ আৰু ছাঁৰ সহায়ত ছবি অংকন কৰিছিল, বিখ্যাত চিত্ৰকাৰ লিঅ'নাৰ্ডো দা ভিঞ্চি। আৰু তেতিয়াৰ পৰা 3D আৰ্ট চলি আহিছে পোহৰ আৰু ছাঁৰ সহায়ত। 3D আৰ্ট কৰিবলৈ আচলতে পেঞ্চিল পোৱা যায়, পেন পোৱা যায়। যেনেকৈ স্কেচ কৰাৰ কাৰণে পেন পোৱা যায়, তেনেকৈ 3D আৰ্ট কৰাৰ কাৰণে সেই একেই পেন পোৱা যায়। বহুত দাম আচলতে সেই পেন, মোৰ কাৰণে অসম্ভৱ আনাটো। যি নহওক কিয় মই পেঞ্চিলেৰে 3D আৰ্ট কৰি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আচলতে 3D আৰ্ট আৰু কৰিবলৈ ৰিয়েলিষ্টিক হ'ব লাগে ছবিখন। যদিহে 3D আৰ্ট যদি যিকোনো এটা ছাবজেক্ট লৈ যেতিয়া অঁকা হয়, তেতিয়া সেইখন যদি ৰিয়েলিষ্টিক ৰূপ দিয়া হয় তেতিয়াহে 3D আৰ্ট হয়। আচলতে যদি ৰিয়েলিষ্টিক নহয় তেতিয়াহ'লে ভাল হয়, কিন্তু একজেক্ট 3D বা ৰিয়েল যেন নালাগে। তো বলক আমি পেঞ্চিলেৰে যিমান পাৰোঁ সিমান ৰিয়েলিষ্টিক কৰিব চেষ্টা কৰিম 3D। তো বলক এক্সাম্পল হিচাপে দেখুৱাই দিম। ৰিয়েলিষ্টিক হ'ব লাগে ছবিখন। যদি ৰিয়েলিষ্টিক কৰা যায় তেতিয়াহে ছাঁ দিব লাগে। আচলতে ইয়াত সূৰ্য, এইটো ইয়াৰ পৰা পোহৰ পৰিছে, ছাঁটো ক'ত হ'ব, ইয়াত হ'ব। মই জোখ লোৱা নাই, জোখ লৈ দিব লাগে। তো আমি এতিয়া যদি এটা ছাইডৰ পৰা চাওঁ তেতিয়াহ'লে এইটো 3D যেন হয় আচলতে। আৰু 3D কি কৰা হয়, এই পেপাৰখনৰ এইখিনি যেতিয়া কাটি দিয়া হয় তেতিয়াহ'লে ৰিয়েল যেন লাগে। আচলতে 3D কৰিলে, পেপাৰত 3D কৰিলে এইখিনি বা ইয়াৰ ওপৰখিনি কাটি দিয়া হয়, তেতিয়াহ'লে কিবা এটা বস্তুত ওপৰত থৈ দিয়া যেন হয়। তো বলক আমি পেঞ্চিলেৰে বেলেগ এটা মই 3D কৰিছোঁ সেইটো ভিডিঅ'ৰ মাজলৈ যাওঁ। আচলতে পেঞ্চিলেৰে নকৰে, মই কৈ আছোঁ যি পেঞ্চিলেৰে নকৰে, পেঞ্চিলেৰে ৰিয়েলিষ্টিক যেন নহয়। যি নহওক মই পেঞ্চিলেৰে কৰি কিমান পাৰোঁ ৰিয়েলিষ্টিক কৰিব মই চেষ্টা কৰিম। তো বলক
কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব আৰু যদি আপুনি 3D বুজি পাইছে তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট কৰিব নিশ্চয় জনাব যে আপুনি বুজি পাইছে 3D কেনেকৈ কৰে যদি নতুনকৈ আহিছে মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি 3D বুজি পাইছে কমেণ্ট কৰিব বাই বাই